নমস্কাৰ, আজি এয়া কণী, বিলাহী আৰু আলুৰ সৈতে বনাব পৰা এটা চিম্পল ৰেচিপি লৈ আহিছোঁ। সদায় যিহেতু মাছ মাংস খাই থকাৰ নিচিনাই হয়, সেয়ে ভাবিলোঁ আজি এনেদৰে বনাই খাওঁ। এয়া প্ৰথমতে কেৰাহীত পানী দি লৈ কাটি থোৱা আলু, কণী আৰু বিলাহীকেইটা বইল হ'বলৈ দিছোঁ। আনহাতে আকৌ দাংবডি কেইডালমানো বইল হ'বলৈ দিছোঁ। এইফালে বইল হোৱাৰ পাছত কণীখিনি ভালদৰে তেলত ফ্ৰাই কৰি লৈছোঁ আৰু একেখিনি তেলতে শুকান জলকীয়া 3টা দি তেজপাত দিছোঁ, পিঁয়াজ দিছোঁ, আদা নহৰু আৰু ধনিয়া গুটি অলপ দি দিছোঁ। তাতে দিছোঁ বিলাহীখিনি। ভালদৰে বিলাহীখিনি ভাজি হোৱাৰ পাছত নিমখ, হালধি দি বইল কৰি থোৱা আলুখিনি অলপ টাইমৰ কাৰণে ভাজি লৈছোঁ আৰু তাৰ পাছত কণীকেইটা দি ভালদৰে লৰাই লৈ কুহুমীয়া গৰম পানী অলপমান দি ভালদৰে উতলিবলৈ দিছোঁ। একেবাৰে চিম্পুল হয়, হ'লেও কেতিয়াবা মছলাবিহীনভাৱে এনেদৰে বনাই খাবচোন, বৰ ভাল লাগে। আৰু এইফালে আমাৰ আজি ভাত সাজ ৰেডি হৈ গ'ল। লগত লৈছোঁ নেমু, আমটেঙা আচাৰ, গাজৰৰ আচাৰ।